হেল্ল' ক্লাছ 10 ষ্টুডেণ্ট, আজি মই আকৌ লৈ আহিছোঁ তোমালোকৰ মাজলৈ যে তোমালোকৰ চেপ্টাৰ আছিলে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, তাৰ পাৰ্ট নম্বৰ 3। আজি আমি পাৰ্ট নম্বৰ 3ত আলোচনা কি কৰিম? লাষ্ট যি টপিক আমাৰ আধৰুৱা ৰৈ গৈছিলে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ দুই ধৰণৰ যি বিক্ৰিয়া আছিলে সেইখিনি পঢ়িলোঁ আমি, বিযোজন আৰু সংযোজন। এতিয়া আমি আৰু বাকী দুই ধৰণৰ যি বিক্ৰিয়া আছে অপসৰণ বা প্ৰতিস্থাপন আৰু ডি অপসৰণ, তাৰ বিষয়ে আলোচনা কৰিম। ফাৰ্ষ্ট আমি কি কৰিম? অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। ইয়াত কি হৈছে চোৱা, অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া মানেনো কি সেইটো মই তোমালোকক বুজাই দি আছোঁ। চোৱা, চিম্পল লেংগুৱেজত বুজাই আছোঁ। চোৱা, এ আৰু বি প্ৰথমতে লগ লাগি আছিলে, ঠিক আছে, আৰু চি আমাৰ অকলশৰীয়াকৈ আছিলে। এ আৰু বি যোৰা লাগি আছিলে, চি অকলশৰীয়াকৈ আছিলে, ঠিক আছে। এতিয়া যেতিয়া ইহঁত দুটাৰ মাজত মানে কিবা বিক্ৰিয়া হ'ল, বিক্ৰিয়া মানে দুটা বস্তু মিহলালৈ, তেতিয়া চিৰ শক্তিটো যদি এতকৈ বেছি হয়, চিৰ শক্তি যদি বেছি হয় এতকৈ, তেতিয়াহ'লে কি হ'ব জানানে? বিক্ৰিয়াৰ পিছত চিয়ে তাৰ যিটো বন্ধু আছিলে এৰ, বিক কাঢ়ি লৈ এগুচি আহিব আৰু এক অকলশৰীয়াকৈ পেলাই দিব। বুজি পালানে? অপসৰণ বিক্ৰিয়াত কি হ'ল যে যদি চিৰ শক্তিটো বেলেগ এটা যদি মানে তোমালোকে চেক কৰিবা, অপসৰণ বিক্ৰিয়া এটাত এটা মৌল অকলশৰীয়াকৈ থাকিব আৰু দুটা একেলগে লগ লাগি থাকিব, ঠিক আছে। অপসৰণ বিক্ৰিয়াত এটা অকলশৰীয়াকৈ, দুটা সদায় লগ লাগি থাকিব। তো এই যিটো অকলশৰীয়াকৈ থাকে সেইটো যদি শক্তিটো দুটা লগ লাগি থকা এটাৰ ভিতৰত যদি শক্তিতকৈ বেছি হয়, ঠিক আছে, তেতিয়াহ'লে কি কৰিব? এই বেছি শক্তি থকা মৌলটোৱে কম শক্তি থকা মৌলটোক কি কৰিব? তাৰ যৌগটোৰ পৰা, এইটো যৌগ বনাই ৰৈছে নাই, যৌগটোৰ পৰা কি কৰিব? অপসাৰিত কৰি দিব আৰু নিজেই সেই যৌগটোৰ যে লগ লাগি আছিলে যে বিটো, হয়নে, নিজে তাৰ লগত কি হৈ যাব? প্ৰতিস্থাপিত হৈ যাব। সেইকাৰণে বিক্ৰিয়াটোৰ নাম পৰিছে অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। যেনেকৈ আৰু এটা চোৱা, চি আৰু ডি একলগ আছিলে মানা, ঠিক আছে, প্লাছ ধৰা তোমাৰ টি বেলেগ আছিলে। এতিয়া টিৰ শক্তিটো চিতকৈ তোমাৰ বেছি, ধৰা টিৰ যিটো শক্তি আছে, টিৰ শক্তি বেছি চিতকৈ, ঠিক আছে। গতিকে টিয়ে কি কৰিব? চিৰ পৰা ডিক কাঢ়ি লৈ নিজৰ লগত লগ লগাই দিব আৰু চিক কি কৰিব? এক্সট্ৰা পঠাই দিব, ঠিক আছে। এইটো হ'ল অপসৰণ বিক্ৰিয়া চিম্পল লেংগুৱেজত। আৰু যদি আমি তোমালোকৰ বুকৰ লেংগুৱেজত বুজিও, তেতিয়াহ'লে তোমালোকে এনেকৈ কৰিবা যে অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়ানো কি? উত্তৰ হ'ব যে যিবোৰ বিক্ৰিয়াত মই লিখাইছোঁ চাগে, চোৱা, যিবোৰ বিক্ৰিয়াত অধিক সক্ৰিয় মানে যাৰ শক্তিটো বেছি, অধিক সক্ৰিয় মৌলটোৱে কম সক্ৰিয় মৌলটোক তাৰ যৌগৰ পৰা অপসাৰিত কৰে, তেনেবোৰ বিক্ৰিয়া কি হ'ব? অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয়, ঠিক আছে। মানে যিবোৰ বিক্ৰিয়াত যিটোৰ শক্তি বেছি, সেই মৌলটোৱে কম শক্তি থকা মৌলটোক তাৰ যিটো যৌগ বনাই আছিলে তাৰ পৰা অপসাৰিত কৰি নিজে প্ৰতিস্থাপিত হৈ যায় যৌগটোৰ লগত, তেনেকুৱা বিক্ৰিয়াক অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি ক'ম। যেনেকৈ উদাহৰণ চোৱা, অকলশৰীয়া আছিলে লেড, পি মানে লেড, মই আগতে কৈ গৈছোঁ তোমালোকক, লেড অকলশৰীয়াকৈ আছিলে, ঠিক আছে। এছ মানে চলিড, গোটা অৱস্থাত অকলশৰীয়াকৈ আছে। কপাৰে চোৱা ক্লৰিনৰ লগত লগ লাগি এটা যৌগ বনাই ৰৈছে, হয়নে? এটা অকলশৰীয়াকৈ থাকিব মৌল আৰু এটা মৌলে কি কৰিব? যৌগ বনাই থাকিব। এইটো যৌগ বনাই আছে, দেখিছা, হয়নে? এতিয়া চোৱা, বিক্ৰিয়া হোৱাৰ পিছত কি দেখিবা? যদি লেডটো তোমাৰ কপাৰতকৈ বেছি সক্ৰিয় হয়, আৰু মই তোমালোকক কৈও দিছোঁ, ইয়াত কৈ দি আছোঁ শুনা, লেডটো ইয়াত যিটো বিক্ৰিয়া হ'ব, ইয়াত লেডটো কপাৰতকৈ বেছি শক্তিশালী। গতিকে লেডে কি কৰিব? কপাৰক একদম মানে চিটিকাই পেলাব আৰু ক্লৰিনৰ লগত নিজে গৈ পেলাই লগ লাগি যাব। চোৱা, লেডে ক্লৰিনৰ লগত লগ লাগি গৈছে আৰু কপাৰক কি কৰিছে? চিটিকাই সেইফালে পেলাই দিছে, বোলো তুমি যোৱা, তোমাৰ কাম নাই আৰু, ঠিক আছে। গতিকে এইটো অপসৰণ বিক্ৰিয়াৰ উদাহৰণ। নিজে প্ৰতিস্থাপিত হৈছে আৰু বেলেগক কি কৰিছে? অপসৰণ কৰি দিছে। মই লিখিছোঁ চোৱা, ইয়াত যিহেতু লেড কপাৰতকৈ অধিক সক্ৰিয়, সেয়েহে ই কপাৰক ইয়াৰ যৌগৰ পৰা অপসাৰিত কৰে আৰু নিজেই ক্লৰাইডৰ লগত কি হ'ব? প্ৰতিস্থাপিত হয়। বুজি পালা? এতিয়া চোৱা, ইয়াৰ পৰা আৰু কি কুৱেশ্যন আহিছিলে, এই কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ 1, তোমালোকৰ এইটো কাৰ্যকলাপৰ পৰা দিছে। চোৱা, মই যে কৈছিলোঁ কাৰ্যকলাপবোৰো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। এইটো কাৰ্যকলাপ দেখিছানে? 1.9 যিটো কাৰ্যকলাপ আছে সেইটোৱেই তুলি দি দিছে তোমালোকক। কি কৈছে? চোৱা, এনেকৈ এটা, এক ছেকেণ্ড, এইটো দেখিছা? ইয়াত যে নীলা পূৰা কাৰা নীলা দেখিছা, সেইখিনি হ'ল কপাৰ ছালফেটৰ দ্ৰৱ, ঠিক আছে। আৰু তোমালোকক যে এই যে গজাল দিছে যে পৰিষ্কাৰ লুৰ গজাল, ঠিক আছে, এয়া ডুবাই দিছে। এতিয়া কি হৈছে চোৱা, তোমালোকক কুৱেশ্যন কেনেকৈ সুধিছে? 2017 চনত কুৱেশ্যন সুধিছে। চোৱা, কাৰ্যকলাপৰ পৰা যে এটা পৰীক্ষানলী লৈছোঁ, তাত কি কৈছে? তুমি কপাৰ ছালফেটৰ এটা জলীয় দ্ৰৱ লোৱা, জলীয় দ্ৰৱৰ কাৰণে আমি একুৱাছ AQ ইউজ কৰোঁ, এইটো চোৱা AQ, ঠিক আছে।
জলীয় দ্ৰৱ লোৱা যিটোৰ বৰণ কি হ'ব নীলা বৰণৰ কপাৰ ছালফেটৰ দ্ৰৱটোত এটা পৰিষ্কাৰ লুৰ গজাল ডুবাই দিয়া প্ৰায় 20 মিনিট লক্ষ্য কৰাৰ পাছত গজালটোত হোৱা পৰিৱৰ্তন উল্লেখ কৰা এটা 20 মিনিটৰ পাছত গজালটোত কি হ'ব গম পোৱা নে এই যে গজালটোৰ ৰং যেটো মানে একদম পৰিষ্কাৰ আছিল তাত অকমান মামৰি ধৰা ষ্টাৰ্ট কৰি দিব মুগা বৰণৰ হৈ পৰিব ঠিক আছে মুগা কালাৰৰ নিচিনা হৈ পৰিব আৰু কপাৰ ছালফেট দ্ৰৱৰ নীলা ৰং পাতল হৈ পৰিব আৰু ৰিজনটো কি গম পোৱা নে এই যে গজালৰ কি থাকে লু দি বনি থাকে না গজাল তো এফ ই সংকেতটো লু বা লোহাৰ সংকেত কি হয় এফ ই হয় এফ ই ঠিক আছে এই এফ ই মৌল হয় এটা ই কপাৰতকৈ বেছি শক্তিশালী এই মাত্ৰ তোমালোকক কৈছো অপক্ষৰণ বিক্ৰিয়াত কি হয় অধিক শক্তিশালী মৌলটোৱে কম শক্তিশালী মৌলটোক তাৰ যৌগৰ পৰা অপসাৰিত কৰে যিহেতু এই যে লুটো এই গজালত থকা লুটো ই কপাৰতকৈ বেছি শক্তিশালী সি কি কৰিব কপাৰ ছালফেটক তাৰ যৌগৰ পৰা মানে কপাৰক তাৰ যৌগটোৰ পৰা অপসাৰিত কৰি নিজে এই ছালফেটটোৰ লগত প্ৰতিস্থাপিত হয় সেই কাৰণে কি হয় ছালফেটখিনি যে গজালটোত গৈ লাগে গজালটোৰ বৰণ কি হৈ যাব মুগা বৰণৰ হৈ যাব আৰু কপাৰৰ পৰা ছালফেট যেহেতু অতৰি গৈছে সেই কাৰণে কপাৰৰ যেটো নীলা কালাৰ হেতু খেটা পৰি যাব ঠিক আছে এটো মনত ৰাখিবা যে কপাৰ ছালফেটৰ দ্ৰৱৰ নীলা ৰংটো পাতল হৈ পৰিব ৰিজনটো গম পালা তাৰ পিছৰ কোৱেশ্চন চোৱা এটোটো আলোচনা কৰিলো আমি 2020 চনত এটো খুদিছিলে যে অপক্ষৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে মই তোমালোকক একদম ইজিলি বুজাই দিছো যে অপক্ষৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া তুমি চিনি পাব হলে চাবা যে এটা মৌল সদায় অকলশৰীয়াকৈ থাকিব আৰু এটা মৌল কি হ'ব তোমালোকক গ্ৰুপ বনাই থাকিব যৌগ হিচাপে থাকিব ঠিক আছে এতিয়া চোৱা কোৱেশ্চন নম্বৰ 3 কি কৈছে চোৱা তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে HSLC 2015 খুদিছিলা এনেকা ধৰণৰ কোৱেশ্চন গিটা কৰিবলৈ কোনে কাক অপসাৰিত কৰিব পাৰে কৰিবলৈ তোমালোকে শক্তিশালীৰ যেটো মানে সক্ৰিয়তাৰ ক্ৰম হয় তালিকা এখন আছে মানে সবচে বেছি কোন শক্তিশালী তাৰ পিছত কোন হেতু মনত ৰাখিব লাগিব হেতু তোমালোকৰ পাঠ নম্বৰ 3 যেটো আছে ধাতু আৰু অধাতু সেই চেপ্টাৰটোত পঢ়িব পাবা মই তোমালোকক দেখাই দিছো বাৰু 1 সেকেন্ড ৰব আমাৰ যেটো 3rd নম্বৰ চেপ্টাৰ আছে ধাতু আৰু অধাতু এই চাৰ্টখন তোমালোকে বনাই লবা বনাই তোমালোকৰ যি মানে পঢ়া টেবুলৰ কাখতে মানে অৰাই লবা এটো ইয়াতে কি হ'ব সবচে শক্তিশালী পটাছিয়াম তাৰ পিছত এনেকে সোডিয়াম ক্যালসিয়াম এইখিনি যে মৌল দেখিছা এইখিনি তলত নামি আহিব ইহতৰ মানে সোডিয়ামতকৈ বেছি শক্তিশালী কোন পটাছিয়াম সবচে শক্তিশালী তাতকৈ শক্তিশালী নাই আৰু ঠিক আছে তাৰ পিছত ম্যাগনেসিয়াম বেছি শক্তিশালী নে ক্যালসিয়াম তো ম্যাগনেসিয়াম বেছি শক্তিশালী নহয় ক্যালসিয়াম বেছি শক্তিশালী হয় ঠিক আছে গম পোৱা এনেকা এই চাৰ্টখন মনত ৰাখিবা আটাইতকৈ বেছি শক্তিশালী যেটো সক্ৰিয় মৌল আছে হেতু ওপৰত আছে আৰু একদম কম সক্ৰিয় মৌল ক'ত আছে তলত আছে ঠিক আছে তোমালোকে যদি সিম্বল গিটা জানা আৰু নাম গিটা যদি নাজানা ইয়াত নামও দিয়া আছে হেতু মানে চাৰ্টখন বনাবা ইম্পৰ্টেন্ট হয় বনাই লৈ একদম আৰাই থবা পঢ়া টেবুলৰ কাখত সদায় চাবা মনত ৰৈ যাব ঠিক আছে এতিয়া চোৱা তোমালোকক কি খুদিছে তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে কপাৰক কোনে অপসাৰিত কৰিব পাৰিব কপাৰতকৈ কম শক্তিশালীটোৱে নে বেছি শক্তিশালীটোৱে obviously বেছি শক্তিশালীটোৱে হয়নে নহয় তো কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক বেছি শক্তিশালীটোৱে অপসাৰিত কৰিব পাৰিব ইয়াত থাকাটো কোনটো বেছি শক্তিশালী চোৱা সিলভাৰ দিছে তোমাৰ কপাৰ কত আছে চোৱা এইটো কপাৰক তাম বুলিও কোৱা হয় কপাৰ আৰু এইটো সিলভাৰ কপাৰতকৈ কম শক্তিশালী চোৱা তলত দিয়া আছে সো কপাৰটো সিলভাৰতকৈ বেছি শক্তিশালী গতিকে সিলভাৰে কপাৰক অপসাৰিত কৰিব নোৱাৰিব তো এটো নহব এনসাৰ তাৰ পিছত চোৱা গোল্ড দি আছে গোল্ড AU গোল্ডটো চোৱা কপাৰতকৈ কম শক্তিশালী হয়নে তো কপাৰটো গোল্ডতকৈ বেছি শক্তিশালী গতিকে গোল্ডেও কপাৰক অতৰাব নোৱাৰিব হয়নে এতিয়া চোৱা তাৰ পিছত জিংক দিয়া আছে জিংকটো চেক কৰাচোন জিংক ক'ত আছে জিংক কপাৰতকৈ ওপৰত আছে চোৱা তো বেছি শক্তিশালী গতিকে এনসাৰটো কি হৈ যাব আমাৰ জিংকে হৈ যাব ই অপসাৰিত কৰিব পাৰিব কপাৰক হয়নে নহয় আকৌ মাৰ্কিউৰিও চাই লোৱা মাৰ্কিউৰি ক'ত দিয়া আছে মাৰ্কিউৰি কপাৰৰ তলত দিয়া আছে চোৱা তো কপাৰতকৈ কম শক্তিশালী মাৰ্কিউৰিটো গতিকে মাৰ্কিউৰিটো আমাৰ নহব হয়নে নহয় এনসাৰ কি হৈ যাব জিংক অলদো বেকগ্ৰাউণ্ড নইজ আহিছিলে মই ফেনখন অফ কৰিবলৈ পাহৰি গৈছিলো সো এডজাষ্ট কৰি ল'বা প্লিজ এতিয়া চোৱা কোৱেশ্চন নম্বৰ 4 ঠিক আছে কোৱেশ্চন নম্বৰ 4 কি খুদিছে চোৱা লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয় ইতিমধ্যে মই তোমালোকক কৈ গৈছোটো হয়নে যেতিয়া আমি কপাৰ ছালফেটৰ দ্ৰৱত লুৰ গজাল ডুবাও আমি জানো যে কপাৰ ছালফেটৰ বৰণটো কেনেকা নীলা বৰণ
হয় তোমালোকে দেখি চাও তোমালোকৰ বুকখনৰ যেটো হেৰি আছিল হেটো দেখিছা ছবিখন ডায়াগ্ৰাম যেটো দিয়া আছিল তাতে দেখিছা যে কপাৰ সালফেট ড্ৰপৰ বৰণ একচুয়াল বৰণটো কি নীলা এটা যেতিয়া আমি পৰিষ্কাৰ এটা লুৰ গজাল নীলা কপাৰ সালফেটৰ ড্ৰপত ডুবাই দিও তেতিয়া কি হয় এই লু জিডাল আছে লু কপাৰতকৈ বেছি মানে Fe যেটো আইৰন হয় সেই কপাৰতকৈ বেছি সক্ৰিয় বেছি শক্তিশালী গতিকে কি কৰিব কপাৰক তাৰ যৌগৰ পৰা অপসাৰিত কৰি দিব আৰু অপসাৰিত কৰি দিয়াৰ ফলত কি হ'ব কপাৰ সালফেটৰ বৰণটো যেটো হয় ৰঙৰ পৰিৱৰ্তন ঘটে মানে পাতল হৈ পৰে চোৱা লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কাৰণ আইৰনে কপাৰ সালফেট দ্ৰৱটোৰ পৰা কপাৰ মৌলটোক অপসাৰিত কৰে এই আইৰন মানে লু ঠিক আছে মনত ৰাখিবা কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰ মৌলটোক অপসাৰিত কৰে যিহেতু আইৰন কপাৰতকৈ অধিক সক্ৰিয় মৌল হয়নে তো প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণটো কি হ'ব আইৰনে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰিছে নিজে গৈ সালফেটৰ লগত লগ লাগিছে আৰু কপাৰক আঁতৰাই দিছে বুজি পাইছা নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চন নম্বৰ 5 কি কৈছে ইয়াত চোৱা যেটো তোমাৰ ফেৰিক অক্সাইড আছিল এটো ফেৰিক অক্সাইড মই আগতেও কৈ আহিছো তোমাক চাগে বিযোজন বিক্ৰিয়াত হয়নে Fe2O3 মানে ফেৰিক অক্সাইড আৰু প্লাস এলুমিনিয়াম দিয়া আছে Al মানে এলুমিনিয়াম ঠিক আছে এটো এটা মৌলই দিয়া আছে তোমালোকে দেখিয়ে গম পাব লাগে এটো এটা মৌল দিয়া আছে এফালে এটা যৌগ দিয়া আছে যেহেতু এটা মৌল এটা যৌগ দিয়া আছে আৰু বিক্ৰিয়া ঘটাৰ ফলত মানে বিক্ৰিয়া ঘটাৰ পিছত কি হৈছে চোৱা এই মৌলটো গৈ পেলাই ইয়াৰ যৌগটোৰ লগত লগ মানে ইয়াৰ যৌগটোত থকা মৌলৰ লগত লগ লাগিছে আৰু এটা মৌলক কি কৰি দিছে অপসাৰিত কৰি দিছে অবিয়াসলি এটো কি বিক্ৰিয়া হ'ব অপসাৰণ বিক্ৰিয়া তো এটো তোমালোকৰ 2016 2018 2025 তিনিবাৰ সুধিছে ঠিক আছে তো অপৰ বিক্ৰিয়াটো কি প্ৰকাৰৰ বিক্ৰিয়াৰ উদাহৰণ হ'ব অপসাৰণ বিক্ৰিয়া ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 এ কি কৈছে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এসিড লুৰ গুৰিত যোগ কৰা হয় লঘু হাইড্ৰক্লৰিক এসিড মানে কি হয় চোৱা মই তোমালোকক বুজাই দিছো এটা চোৱা লঘু হাইড্ৰক্লৰিক এসিড মানে হ'ল HCl ঠিক আছে এটো হাইড্ৰক্লৰিক এসিড হাইড্ৰজেন আৰু ক্লোৰিন মিলি পেলাই কি কৈছে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এসিড লুৰ গুৰি মানে কি হ'ব Fe হ'ব Fe লঘু হাইড্ৰক্লৰিক এসিড যেতিয়া লুৰ গুৰিত যোগ কৰিম কি ঘটিব সুধিছে কি হ'ব চোৱা ইয়াত যেটো হাইড্ৰজেন আছে ই ক্লোৰিনৰ লগত মিলি এটা যৌগ বনাই আছে হয়নে এটো এটা যৌগ আৰু ই অকলশৰীয়াকৈ এটা মৌল আছে অবিয়াসলি দেখি গম পাইছা অপসাৰণ বিক্ৰিয়া ঘটিব পাৰে যদি এই আইৰণটো হাইড্ৰজেনতকৈ বেছি শক্তিশালী হয় চোৱাচোন হাইড্ৰজেন ওপৰত আছে নে আইৰণ আছে চেক কৰা এটো হাইড্ৰজেন আৰু এটো আইৰণ বেছি শক্তিশালী হয় হয়নে তো আইৰণে কি কৰিব হাইড্ৰজেনক অপসাৰিত কৰি দিব কৰি নিজে ক্লোৰিনৰ লগত লগ লাগি যৌগ বনাব আৰু হাইড্ৰজেন বিচাৰক কি কৰিব অপসাৰিত কৰি দিব দেখা পাইছানে তো এটো কি বিক্ৰিয়া ঘটিছে আমাৰ অপসাৰণ বিক্ৰিয়া হয়নে তো কি ফৰ্ম হল কি হল আইৰণ ক্লোৰাইড হল আৰু হাইড্ৰজেন গেছ উৎপন্ন হৈছে তো চোৱা কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এসিড লুৰ গুৰিত যোগ কৰা হয় তো কি ঘটে হাইড্ৰজেন গেছ আৰু আইৰণ ক্লোৰাইড উৎপন্ন হ'ব সো হাইড্ৰজেন গেছ আৰু আইৰণ ক্লোৰাইড উৎপন্ন হ'ব এ নম্বৰ এনসাৰ পাই গলো আমি হয়নে নহয় ক্লোৰিন গেছ উৎপন্ন হৈছে জানো ইয়াত ক্লোৰিন গেছ উৎপন্ন হৈছে জানো নাই হোৱা হাইড্ৰজেন গেছ উৎপন্ন হৈছে আৰু আইৰণ ক্লোৰাইড উৎপন্ন হৈছে আইৰণ হাইড্ৰক্সাইডটো উৎপন্ন হোৱা নাই হয়নে তো বিক্ৰিয়াটোৰ যেটো সমীকৰণ হেতু তোমালোকে জানা Fe + 2HCl2 দিয়াৰ কাৰণ কি হয় চোৱা মই তোমালোকক অকনমান আজি বুজাই গৈছো কি হয় চোৱা 2 দিয়াৰ কাৰণ আমি যে Fe লিখিলো এটো আইৰণ ঠিক আছে প্লাস আমি HCl দিলো H মানে হাইড্ৰজেন Cl মানে ক্লোৰিন দুটাই লগ লাগি হাইড্ৰক্লৰিক এসিড বনাইছে এতিয়া যেটো আমি পালো FeCl2 এটো হ'ব আইৰণ ক্লোৰাইড প্লাস H2 এটো হ'ব হাইড্ৰজেন গেছ এতিয়া চোৱা এটো সাইডে যেটো আমাৰ সমীকৰণ লিখিছো সমীকৰণৰ বাওফালে চোৱা বাওফালে আইৰণ কেটা আছে বাওফাল মই ইংলিছত লিখিছো লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড যেটো লেফট হ্যান্ড সাইড আছে তাত আইৰণ কেটা আছে এটা রাইট হ্যান্ড সাইডে আইৰণ কেটা আছে এটাই আছে হয়নে আকৌ লেফট হ্যান্ড সাইডে হাইড্ৰজেন কেটা আছে এটা এত লিখি যোৱা আইৰণ হাইড্ৰজেন ক্লোৰিন ঠিক আছে তিনটা মৌল আছে এখানে তিনটা লিখিছো লেফট হ্যান্ড সাইডত আইৰণ কেটা আছে এটা ৰাইট হ্যান্ড সাইডত আইৰণ কেটা আছে এটা লেফট হ্যান্ড সাইডত হাইড্ৰজেন কেটা আছে এটা আৰু ৰাইট হ্যান্ড সাইডত হাইড্ৰজেন কেটা আছে চোৱা দুটা
হয়নে লেফট হেণ্ড ছাইডত ক্লৰিন কেইটা আছে এটা ৰাইট হেণ্ড ছাইডত ক্লৰিন কেইটা আছে দুটা এতিয়া এইটো Fe2টো মিলি আছে বাট হাইড্ৰজেন আৰু ক্লৰিন মিলি থকা নাই চোৱা ইয়াক মিলাবলৈ কি কৰিব লাগিব ইয়াৰ লগত মই 2 এটা পূৰণ কৰিব লাগিব কৰিলো 2 পূৰণ কৰাৰ লগে লগে 2 হৈ গ'ল তো 2টো তোমালোকে তলত পূৰণ নকৰি আগ চাইডে কৰিব লাগে ইয়াত যেটো আগ চাইডে 2 পূৰণ কৰিছা তলত একো নাই মানে একটা আছে 2 গুণ 2 দুটা হাইড্ৰজেন এটো সাইডে হৈ গল হোৱাৰ লগে লগে ক্লোৰিনৰ সোৱাচোন কি হৈছে ক্লোৰিনৰ ইয়াত একো নাই মানে একটা আছে 2 গুণ 2 তো ক্লোৰিনৰ দুটা হৈ গল তো এটো সাইডে ক্লোৰিনৰ দুটা হৈ গল মিলি গল সেই কাৰণে 2 এটা আহিছে বুজি পাইছা সেই কাৰণে ইয়াত আগত 2 আহিছে ব্যালেন্স কৰিব হলে এনেকৈ চাব লাগে আমি যেটো সন্তুলন কৰো আমি তাৰ পিছত চোৱা সেকেন্ড আছে ডি অপসৰণ বিক্ৰিয়া ইয়াৰ আগতে আমি অপসৰণ বিক্ৰিয়াত কি পঢ়িলো আকৌ এবাৰ ৰিপিট কৰিছো এখিনি ইম্পৰ্টেন্ট হয় অপসৰণ বিক্ৰিয়া তোমালোকে মেনখিনি পঢ়িলেই হৈ যাব মই কৈ আছো আকৌ যে অপসৰণ বিক্ৰিয়া মানে হল তোমালোকক এটা বিক্ৰিয়া দিয়া আছে যত এটা বহুত বেছি সক্ৰিয় মৌল দিয়া আছে আৰু এটা কম সক্ৰিয় মৌল দিয়া আছে যেটোৱে যৌগ বনাই আছে ঠিক আছে তো এটা মৌল অকলশৰীয়াকৈ দিয়া থাকিব তোমালোকক আৰু এটা মৌল কি হ'ব বেলেগৰ লগত যৌগ বনাই পেলাই থাকিব যদি অকলশৰীয়াকৈ যেটো মৌল আছে সেইটো মৌলৰ বেছি শক্তিশালী হয় তেনেহলে কম শক্তিশালী মৌলটোক তাৰ যৌগৰ পৰা অপসাৰিত কৰি নিজে প্ৰতিস্থাপিত হৈ যাব সেই কাৰণে সেই বিক্ৰিয়াটোৰ নাম অপসৰণ বিক্ৰিয়া ঠিক আছে আৰু বাকিখিনি কি হ'ল মই কৈয়ে গলো আগবাঢ়ো আমি ডি অপসৰণ বিক্ৰিয়ালৈ আশা কৰো তোমালোকক অপসৰণ বিক্ৰিয়া যিখিনি বুজালো ক্লিয়াৰ হ'ল এতিয়া ডি অপসৰণ বিক্ৰিয়া চাও আমি ডি অপসৰণ বিক্ৰিয়াত কি হয় সো অপসৰণৰ নিচিনাই বাট দুবাৰ অপসৰণ হ'ব মানে কি হ'ল এইবাৰ এটা মৌল খালি নাথাকে মানে কি হ'ব সো এ আৰু বি লগ লাগি জোৰা লাগি আছে হয়নে আৰু তোমালোকে কেবাৰ সি অকলশৰীয়াকৈ নাথাকে সিও ডি লগত লগ লাগি থাকিব এনেকৈ ডাবল ডাবল লগ লাগি থাকিব এতিয়া কি হ'ব জানানে এই সিৰ লগৰীয়াটো গৈ লৈ এৰ লগৰীয়াৰ লগত যোগ হ'ব আৰু যেটো এৰ লগৰীয়া আছে হি সিৰ লগৰীয়াটোৰ লগত মানে খাল খলনি হৈ যাব কেনেকৈ হ'ব চোৱা এ লগত আহি যেনেকৈ ধৰা ডি লাগি গ'ল আৰু সি লগত তোমাৰ বি লাগি গ'ল দুবাৰ অপসৰণ হ'ল নে নাই সিয়ে কি কৰিলে ইয়াক অতৰাই ইয়াৰ যেটো যৌগ আছে বি মানে ইয়াৰ যেটো মৌল আছে বি এই বিটোৰ লগত লগ লাগিলে আকৌ এও কি কৰিলে তুমি অতৰাই দিছা মানে মইও তোমাক অতৰাম হয় নে নহয় ডাবল মানে বৰাবৰ হিসাব বৰাবৰ হৈ যাব মানে এও কি কৰিছে যে সিটোক অতৰাই লৈ এই ডি লগত লগ লাগিছে গৈলে হয়নে দুবাৰ অপসৰণ হ'ল নে নাই সেই কাৰণে ইয়াৰ নামটো কি হ'ব ডি অপসৰণ বিক্ৰিয়া আৰু ডেফিনিশন কেনেকৈ দিয়ে তো চোৱা ডি অপসৰণ বিক্ৰিয়াৰ ডি অপসৰণ বিক্ৰিয়া বুলিলে কি বুজা উদাহৰণৰ সৈতে বুজাই লিখা যিবোৰ বিক্ৰিয়াত দুটা বেলেগ বেলেগ পৰমাণুৰ আচ্ছা চোৱা এইটো নিদিলেও হ'ব তোমালোকৰ ঠিক আছে কনফিউজন কৰিব আকৌ কৈছো চোৱা যিবোৰ বিক্ৰিয়াত দুটা বেলেগ বেলেগ পৰমাণু বা পৰমাণুৰ থোপ চোৱা দুটা বেলেগ বেলেগ পৰমাণুৰ থোপ এটো এটা বেলেগ বেলেগ পৰমাণুৰ থোপ এটো এটা বেলেগ বেলেগ পৰমাণুৰ থোপ ঠিক আছে যিবোৰ বিক্ৰিয়াত দুটা বেলেগ বেলেগ পৰমাণু বা পৰমাণুৰ থোপ যেটো আয়ন বুলি কোৱা হয় আয়নৰ পৰস্পৰৰ লগত স্থান বিনিময় ঘটিছে নাই এই যে পৰমাণুৰ গ্ৰুপ আছে এই যে পৰমাণুৰ গ্ৰুপ আছে এটো এটা পৰমাণু মিলি গ্ৰুপ বনালে এটো এটা পৰমাণু মিলি পেলাই কি বনালে গ্ৰুপ বনালে এহতে এটো আয়ন হৈ যাব যেনেকৈ এটো ভাঙিলে এটো যদি মই ভাঙো এটা কি হ'ব A+ আৰু B নেগেটিভ এনেকা নিচিনা হয় ভাঙিলে আয়ন হয় এটো আয়নৰ নিচিনা হৈ গ'ল এটো আয়ন হৈ গ'ল ওপৰত যদি তোমাৰ এই টপি বিলাক থাকে প্লাস মাইনাসৰ তেতিয়া হলে এবিলাক কি হৈ যায় আয়ন হৈ যায় ঠিক আছে এটো ভাঙিলে কি হ'ব C+ D- এনেকৈ ভাঙিব এটা মই ক'ব নোৱাৰো কোনটো প্লাস কোনটো মাইনাস তুমি D+ C- বুলি ভাঙিব পাৰা এটা মই জাস্ট বুজাবলৈ এক্সাম্পল লৈছো সেই কাৰণে এটো কোনটো প্লাস কোনটো মাইনাস ক'ব নোৱাৰো এই যে প্লাস মাইনাস থাকিব এই মৌলৰ ওপৰত যদি প্লাস মাইনাস থাকে তেতিয়া হলে মৌলটো কি বুলি কোৱা হয় আয়ন বুলি কোৱা হয় যেনেকৈ হাইড্ৰজেন অকলশৰীয়াকৈ থাকিলে এটো মৌল হাইড্ৰজেন যদি অকলশৰীয়াকৈ আছে তেন এটো মৌল যদি দুটা হাইড্ৰজেন লগ লাগি আছে এটো এটা হাইড্ৰজেন গ্যাস হৈ যাব ঠিক আছে অকলশৰীয়াকৈ হাইড্ৰজেন থাকিলে এটো এটা মৌল হাইড্ৰজেন যদি দুটা একলগে লগ লাগি আছে এটো অণু হ'ব আৰু এটো কি হ'ব গ্যাস হৈ যাব ঠিক আছে হাইড্ৰজেন গ্যাস অকলশৰীয়াকৈ থাকিব নোৱাৰে অকলশৰীয়া এটা হাইড্ৰজেন মিলি থাকিব নোৱাৰে দুটা হাইড্ৰজেন লগ লাগিব তেতিয়াহে হাইড্ৰজেন গ্যাস হ'ব আৰু এই হাইড্ৰজেনৰ ওপৰত যদি এটা প্লাস আছে তেতিয়া এটো হাইড্ৰজেনৰ আয়ন হৈ যাব হ'ব বুজি পালা এতিয়া কি হৈছে চোৱা ডি অপসৰণ বিক্ৰিয়াত কি হৈছে আকৌ কৈছো যিবোৰ বিক্ৰিয়া দুটা বেলেগ বেলেগ পৰমাণু বা পৰমাণুৰ থোপৰ মানে আয়নৰ পৰস্পৰৰ লগত স্থান বিনিময় ঘটে তেনেবোৰ বিক্ৰিয়াক কি কম ডি অপসৰণ বিক্ৰিয়া বুলি কম উদাহৰণটো চোৱা কি হৈছে আমাক উদাহৰণটো তোমালোকক দি আছে সোডিয়াম সালফেট আৰু তোমাৰ দি আছে বেৰিয়াম ক্লোৰাইড
হ'ল এইটো দিয়া আছে চোৱা সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড এই সোডিয়ামে কি কৰিব এটো যদি ভাঙো আমি এনেকৈ হ'ব চোৱা সোডিয়াম যেটো আছে দুটা সোডিয়াম আছে ন দুটা সোডিয়ামৰ ওপৰত প্লাস এনেকৈ হ'ব আৰু সালফেটটো ভাঙিলে -2 হয় এটো আমাৰ মনত ৰাখিবলগীয়া সোডিয়াম সালফেটটো ভাঙিলে কি হ'ব দুটা সোডিয়াম Na+ ৰূপত ভাঙি যাব আৰু সালফেটৰ ওপৰত কি থাকে 2- থাকে ঠিক আছে আৰু বেৰিয়ামটো ভাঙিলে বেৰিয়ামৰ ওপৰত +2 থাকে আৰু ক্লোৰিনৰ ওপৰত -1 থাকে গতিকে এটো কি হ'ব দুটা ক্লোৰিন হ'ব কেনেকৈ হ'ল আকৌ মই বুজাই দিছো এটো ভালকে কেনেকৈ ভাঙিবা চোৱা ধৰা A আৰু B এটা যৌগ ইয়াক যদি মই ভাঙিব লাগে চোৱা এৰ তলত একো নাই এক এটা আছে বি তলত একো নাই এক এটা আছে তো নিশ্চয় এৰ ওপৰত চাগে পজিটিভ আছিলে আৰু বিৰ ওপৰত চাগে এটা নেগেটিভ আছিলে ইহত জোৰা লাগি তেতিয়া কি হৈছিলে AB বনিছিলে মানে এনেকা হ'ব ইয়াৰ মাথাত যেটো থাকে হি গৈ ইয়াৰ ভৰিৰ মানে তলত বহে আৰু ইয়াৰ মাথাত যেটো থাকে হি ইয়াৰ তলত বহে ঠিক আছে ইয়াৰ মাথাত কি আছে এটা এক আছে একো নাই মানে এক আছে ইয়াৰ তলত এক বহিলে ইয়াৰ মাথাত কি আছে একো নাই মানে মাইনাস আছে মানে এক এটা আছে অকল এটা মাইনাস আছে গতিকে সেই একটো ইয়াত বহিলে সেইকাৰণে মিলি লৈ কি বহিছে A B উদাহৰণস্বৰূপে তুমি চোৱা এই হাইড্ৰোজেন ক্লোৰাইডটো যে এটো কেনেকৈ বনিছিলে হয় হাইড্ৰোজেনৰ ওপৰত প্লাস আছিলে ক্লোৰিনৰ ওপৰত মাইনাস আছিলে দুইটাৰে এটা চোৱা ইয়াৰ টপি মানে ইয়াৰ তাত আৰু ইয়াৰ টপি ইয়াৰ তাত গতিকে দুটা মিলি পেলাই কি হ'ব হাইড্ৰোজেন ক্লোৰাইড বনিব ঠিক আছে কিন্তু চোৱাচোন মেগনেছিয়াম ক্লোৰাইড যেটো আছিলে ইয়াত দুইটো কিয় আহিলে ইয়াৰ ৰিজনটো কি হয় চোৱা মেগনেছিয়ামৰ ওপৰত থাকে তোমাৰ +2 হ'ল ক্লোৰিনৰ ওপৰত থাকে তোমাৰ -1 ঠিক আছে লাইক চোৱা মই আকৌ কৈ দি আছোঁ মেগনেছিয়াম ক্লোৰাইডটো নেক্সট পেজত বুজাই দিছোঁ মেগনেছিয়াম ক্লোৰাইড এটো কেনেকেনো বনিলে ঠিক আছে মেগনেছিয়ামৰ ওপৰত থাকে তোমাৰ +2 মনত ৰাখিবা সদায় মেগনেছিয়ামৰ ওপৰত থাকে +2 ক্লোৰিনৰ ওপৰত তোমাৰ -1 থাকে -1 দিলেও হয় বা অকল মাইনাস দিলেও হ'ব 1টো নিদিলেও হ'ব মই কি কৈছোঁ ইয়াৰ টপি ইয়াৰ ভৰিত আহি যাব ইয়াৰ টপিটো ইয়াৰ ভৰিত আহি যাব তো কি হৈ যাব লগ লাগিলে মেগনেছিয়ামৰ ইয়াৰ ওপৰত কি আছিলে টপিটো আছিলে 1 গতিকে ইয়াত 1 আহি যাব 1 নিদিলেও হয় আৰু ক্লোৰিন যেটো হয় ইয়াৰ টপিটো মেগনেছিয়ামৰ ওপৰত টপি কি আছিলে 2 গতিকে 2 কম পালা কেনেকৈ হ'ল এনেকৈ মই সোডিয়াম ক্লোৰাইডটো তোমালোকক দেখুৱাই দিছোঁ চোৱা সোডিয়াম ক্লোৰাইড ই কেনেকৈ গঠন হৈছে চোৱা সোডিয়ামৰ ওপৰত থাকে তোমাৰ +1 ঠিক আছে ক্লোৰিনৰ ওপৰত থাকে তোমাৰ -1 +1 -1 এনেকৈ 1 গিটা নিদিলে হয় ইয়াৰ টপি ইয়াত বহিব ইয়াৰ টপি ইয়াত বহিব তো কি হ'ব সোডিয়ামৰ কাৰণেও 1 আহিব ক্লোৰিনৰ কাৰণেও 1 আহিব তো মিলি পেলাই কি হৈ গ'ল সোডিয়াম ক্লোৰাইড আই হোপ তোমালোকে বুজি পাইছা আৰু এটা বেৰিয়াম ক্লোৰাইডটো কেনেকৈ হয় সেইটো বুজাই দিওঁ মই বেৰিয়াম ইয়াৰ ওপৰত থাকে +2 ক্লোৰিন ইয়াৰ ওপৰত -1 থাকে এই মাত্ৰ মই 2-3 বাৰ বুজাই গৈছোঁ এতিয়া কি হ'ব ইয়াৰ টপিটো ইয়াত যাব ইয়াৰ টপি ইয়াত আহিব গতিকে কি হ'ব বেৰিয়াম ক্লোৰাইড গম পাইছা কেনেকৈ হ'ল বুজি পালা এতিয়া এই সালফেটটো যে কৈছিলোঁ তোমালোকক SO4 এই গুটিটোক সালফেট বুলি কয় ইয়াৰ ওপৰত থাকে 2 নেগেটিভ হ'ল এটা সোডিয়াম সালফেট বনাব হ'লে সোডিয়ামৰ ওপৰত থাকে পজিটিভ এটা প্লাস মই অলপ আগত কৈছোঁ এটা সোডিয়াম সালফেট কেনেকৈ বনাবা এই দুটাক লগ লগাব হ'লে ইয়াৰ টপি ইয়াৰ তলত কি হৈ যাব এটা গুটিটোৰ তলত 1 আহিব আৰু ইয়াৰ টপিটো যেটো আছে ইয়াৰ তলত আহিব মানে সোডিয়ামৰ তলত কি আহিব 2 আহিব কাৰণ ইয়াৰ ওপৰত কি আছে 2 আৰু যেটো সালফেট আছে তাৰ তলত কি আহিব এই গুটিটোৰ তলত 1 এটা আহিব একটো নিদিলেও হয় তো সোডিয়াম সালফেট বনি গ'ল আমাৰ গম পালা ইয়াত চোৱা এই যে সোডিয়াম সালফেট কেনেকৈ বনিলে গম পালা হয় সোডিয়াম সালফেট কি হ'ব বেৰিয়াম ক্লোৰাইড হেটো কেনেকৈ বনিলে গম পালা সোডিয়াম সালফেটে বেৰিয়াম ক্লোৰাইডৰ লগত যেতিয়া বিক্ৰিয়া কৰিছে বেৰিয়ামে সোডিয়ামৰ পৰা সালফেটটো লৈ ল'লে বেৰিয়াম সালফেট বনালে আৰু সোডিয়ামে বেৰিয়ামৰ পৰা এই ক্লোৰাইড যেটো ক্লোৰিনটো হেটো লৈ পেলাই সোডিয়াম ক্লোৰাইড বনালে সোডিয়াম ক্লোৰাইডো কেনেকৈ বনিছে মই কৈ গৈছোঁ আৰু ইয়াত থকা এই 2 যেটো আগত দিছোঁ হেটো বেলেন্স কৰিবলৈ দিছোঁ বেলেন্স কেনেকৈ কৰিছোঁ চোৱা মই হেটো বুজাই দি আছোঁ আমাক কি দিয়া আছে সোডিয়াম সালফেট দিয়া আছিলে যোগ বেৰিয়াম ক্লোৰাইড দিয়া আছিলে উৎপন্ন কি হ'ল বেৰিয়াম সালফেট কেনেকৈ বনিলে বেৰিয়ামৰ ওপৰত +2 থাকে সালফেটৰ ওপৰত -2 থাকে সো ইয়াৰ 2 ইয়াত আহিলে ইয়াৰ 2 ইয়াত আহিলে তে কেনেকৈ বনিব চোৱা বেৰিয়ামৰ 2 সালফেটৰ তলতো 2 আহিব তো 2 যদি কাটা 1 আহি যাব সেম আছে কাৰণে কাটি 1 আহি পেলাই বেৰিয়াম সালফেট বনি গ'ল ঠিক আছে বেৰিয়াম সালফেট প্লাস সোডিয়াম ক্লোৰাইড বনিলে সোডিয়াম ক্লোৰাইড কেনেকৈ বনে মই কৈ গৈছোঁ তোমালোকক ঠিক আছে দেখা গৈছে না
এতিয়া বেলেঞ্চ কেনেকৈ কৰিম চোৱা মই তোমালোকক কৈছিলোঁ প্ৰথমতে লিখিবা লেফ্ট হেণ্ড ছাইড আকৌ ৰাইট হেণ্ড ছাইড এনেকৈ চাবা লেফ্ট হেণ্ড ছাইডে কি দি আছে চোৱা মানে মৌল কি আছে চোৱা ছ'ডিয়াম মৌল ছালফাৰ এটা মৌল ছালফাৰ অক্সিজেন এটা মৌল বেৰিয়াম এটা মৌল আৰু ক্লৰিন এটা মৌল এইকেইটাই মৌল আছে হয়নে তো চোৱা ছ'ডিয়াম লেফ্ট হেণ্ড ছাইডে কেইটা আছে দুটা ৰাইট হেণ্ড ছাইডত ছ'ডিয়াম কেইটা আছে এটা ছালফাৰ লেফ্ট হেণ্ড ছাইডে কেইটা আছে চোৱা এটাই আছে ৰাইট হেণ্ড ছাইডেও এটা আছে চোৱা অক্সিজেন লেফ্ট হেণ্ড ছাইডে কেইটা আছে চাৰিটা ৰাইট হেণ্ড ছাইডেও চাৰিটা আছে বেৰিয়াম চোৱা লেফ্ট হেণ্ড ছাইডে এটা আছে ৰাইট হেণ্ড ছাইডেও এটা আছে ক্লৰিন চোৱা লেফ্ট হেণ্ড ছাইডে দুটা আছে ৰাইট হেণ্ড ছাইডে এটা আছে আমি বেলেঞ্চ কৰিব হ'লে এইটো 2 আছে এইটো 2 বনাব হ'লে মই 2 এটা ইনটু কৰি দিম হয়নে তো এইটো ছাইডে ইনটু কৰিছোঁ 2টো আগত ইনটু কৰে মই কৈছোঁৱে তো 2 × 2 তো ক্লৰিনো দুটা হৈ গ'ল চোৱা ইয়াতে এক আছে 2 × 2 ক্লৰিনো দুটা হৈ গ'ল তো বেলেঞ্চ হৈ গ'ল সেইকাৰণে 2 এটা আগত আমি বেলেঞ্চ কৰিবলৈ দিছোঁ বুজি পালা এতিয়া চোৱা কিছুমান বস্তুৰ মই নাম লিখিছোঁ আৰু সংকেত লিখিছোঁ তোমালোকে নাম সংকেতকেইটা লিখি বা নামকেইটা লিখি সংকেতটো পাহৰিব পাৰা সেইকাৰণে যেনেকৈ ছ'ডিয়াম ছালফেট এইটো এনে মানে ছ'ডিয়াম আৰু SO4 মানে ছালফেট বেৰিয়াম ক্লৰাইড BaCl2 বেৰিয়াম BA মানে বেৰিয়াম ক্লৰিনৰ যদি ক্লৰিনৰ আয়ন বনাওঁ আমি সেইটো হ'ব ক্লৰাইড বেৰিয়াম ক্লৰাইড বেৰিয়াম ছালফেট BaSO4 আৰু ছ'ডিয়াম ক্লৰাইড NaCl এই যে আমাৰ দ্বি অপসৰণ বিক্ৰিয়াৰ যিটো ডেফিনিশ্যন সেইটো মই তোমালোকক শ্বৰ্টকৈও লিখাই দিছোঁ চোৱা কি লিখাইছোঁ মই চোৱা যি বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত যি বিক্ৰিয়াত এটা বিক্ৰিয়া ঘটিছে ধৰা এই যে বিক্ৰিয়া ঘটিছে AB + CD এইকেইটা বিক্ৰিয়ক পদাৰ্থ কাৰণ কাৰ্চিনৰ যিকেইটা বাওঁফালে থাকে সেইকেইটা বিক্ৰিয়ক পদাৰ্থ যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ এইটো ভাঙিলে আয়ন কি ওলাব A + B - এইটো ভাঙিলে আয়ন কি হ'ব C + D - এই আয়নবিলাকৰ মাজত পৰস্পৰ বিনিময় ঘটে পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে কি ক'ম দ্বি অপসৰণ বিক্ৰিয়া বুলি ক'ম বুজি পালা ক্লিয়াৰ হ'ল তাৰ পিছৰ কুৱেশ্যন চাওঁ আমি কুৱেশ্যন নম্বৰ 2 কি কৈছে চোৱা কাৰ্যকলাপ 1.10ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া 1.10ত কোনটো দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দি আছিলে চোৱা এইটো চোৱা 1.10 এইটো কাৰ্যকলাপত দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ এইটো দিয়া আছিলে আমাক বেলেগ এটা দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিব দিছে মই তোমালোকক কোনটো দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিছোঁ জানা এইটো কাৰ্যকলাপ 1.2ত যে আছে লেড নাইট্ৰেট আৰু পটাছিয়াম আয়ডাইড এইটোৰ মই কি কৰিছোঁ তোমালোকক দেখা গৈছেনে এইটো এই কাৰ্যকলাপ 1.2 ইয়াৰ মই লেড নাইট্ৰেট আৰু পটাছিয়াম আয়ডাইডৰ যিটো বিক্ৰিয়া আছিলে সেইটো এটা দ্বি অপসৰণ বিক্ৰিয়া হয় তাৰ উদাহৰণটো দিছোঁ চোৱা এক ছেকেণ্ড ইয়াত চোৱা PB মানে লেড নাইট্ৰেটক লিখোঁ NO3 ঠিক আছে কেনেকৈ গঠন হ'ল মই আকৌ কৈ দিছোঁ তোমালোকক লেড নাইট্ৰেট এই যে PB এইটো লেড ঠিক আছে ইয়াৰ ওপৰত থাকে +2 নাইট্ৰেট যিটো হয় NO3 ইয়াৰ ওপৰত থাকে -1 এতিয়া ইয়াৰ -2 ইয়াত আহি যাব ইয়াৰ +2 ইয়াত আহি যাব তো কি হ'ব লেড ইয়াৰ ওপৰত -1 আছে 1টো নিদিলেও হয় আৰু NO3 মানে হ'ল নাইট্ৰেট এই নাইট্ৰেটটোৰ তলত এই 2টো আহি যাব সেইকাৰণে লেড নাইট্ৰেট হৈছে চোৱা লেড নাইট্ৰেট ই পটাছিয়াম আয়ডাইডৰ লগত বিক্ৰিয়া কৰিছে কে মানে পটাছিয়াম আই মানে আয়ডিন হয় আয়ডিনক মই যদি আই নেগেটিভত লিখোঁ আয়ডিনৰ আয়ন ৰূপত লিখোঁ এইটো আয়নক যদি মই আয়ন ৰূপত লিখোঁ এই নেগেটিভত লিখিলোঁ ন এইটো হ'ব আয়ডাইড চ' পটাছিয়াম আয়ডাইডটো কেনেকৈ গঠন হৈছে চোৱা কে আই মানে পটাছিয়াম আয়ডাইড কেনেকৈ হ'ল চোৱা পটাছিয়ামৰ ওপৰত থাকে প্লাছ আৰু আয়ডিনৰ ওপৰত থাকে মাইনাছ তো ইয়াৰ টুপি ইয়াৰ ভৰিত ইয়াৰ টুপি ইয়াৰ ভৰিত তো কি হ'ব পটাছিয়াম আয়ডাইড হ'ল তো লেড নাইট্ৰেটে যেতিয়া পটাছিয়াম আয়ডাইডৰ লগত বিক্ৰিয়া কৰিছে লেড আয়ডাইড এই লেডে আয়ডিনটো লৈ গ'ল আৰু পটাছিয়ামে এই নাইট্ৰেটটো লৈ গ'ল চোৱা পটাছিয়াম নাইট্ৰেট গঠন হৈ গ'ল এইখিনি বুজাব নালাগে অলৰেডি বহুত গাল বুজাই দিছোঁ তো এই লেড আয়ডাইড কেনেকৈ গঠন হ'ল পটাছিয়াম নাইট্ৰেট কেনেকৈ গঠন হ'ল তোমালোকে নিজে কৰিবা কাৰণ তোমালোকে জানা লেডৰ ওপৰত থাকে +2 আয়ডিনৰ ওপৰত থাকে -1 পটাছিয়ামৰ ওপৰত থাকে +1 আৰু নাইট্ৰেটটোৰ ওপৰতো থাকে কি -1 নাইট্ৰেট মানে গোটেইটোক NO3 এইটোক নাইট্ৰেট বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা এই SO4 হ'ল এইটো ছালফেট NO3 যিটো হয় এইটো নাইট্ৰেট SO4 ওপৰত থাকে তোমাৰ -2 আৰু NO3 ওপৰত থাকে -1 ঠিক আছে
এতিয়া আমি নেক্সট যেটো কোৱেশ্চন আছে তালৈ আহো চোৱা কোৱেশ্চন নম্বৰ 3 অধক্ষেপণ বিক্ৰিয়া মানে কি বুজো উদাহৰণ দি লিখিব দিছে ঠিক আছে অধক্ষেপণ বিক্ৰিয়া মানে কি বুজা উদাহৰণ দি ব্যাখ্যা কৰা মই তোমালোকক বুজাই দি আছো কি হয় এইটো তোমালোকে ধৰা এটা গ্লাস ললা ঠিক আছে গ্লাস এটা ললা ইয়াত তোমালোকে ওয়াটাৰ যোগ কৰিলা পানী দিছা এই পানীখিনিত যদি তোমালোকে মাটি অলপ মিহলাই দিয়া অলপ সময় পিছত কি দেখা পাবা অলপ সময় পিছত দেখা পাবা তোমালোকে এই গ্লাসটোৰ এইখিনি তলিত অকমান কুলা কুলা মাটিখিনি জমা হৈছে আৰু ওপৰত পানীখিনি এক্সট্ৰা হৈ যোৱা নিচিনা হৈছে এই যে জমা হৈ তলত যে বহি আছে এইখিনিকে আমি কম অধক্ষেপ ইংলিছত প্ৰেচিপিটেট বুলি কোৱা হয় ঠিক আছে এইখিনি হল অধক্ষেপ আৰু অধক্ষেপণ বিক্ৰিয়া কি অধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াকে অধক্ষেপণ বিক্ৰিয়া বোলে সিম্পল হয় নি তো কেনেকৈ লিখিবা যিবোৰ বিক্ৰিয়াত অধক্ষেপ উৎপন্ন হয় সেইবোৰ বিক্ৰিয়াকে অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় এতিয়া চোৱা অধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অধক্ষেপণ বিক্ৰিয়া বোলা হয় অধক্ষেপ মানে কি প্ৰেচিপিটেট হল উদাহৰণ চোৱা এই সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড যে ইয়াত বেৰিয়াম যেটো সালফেট হয় হেতু অধক্ষেপ হয় তোমালোকৰ ঠিক আছে বেৰিয়াম সালফেটটো অধক্ষেপ হয় ই কি হ'ব বেৰিয়াম সালফেটটো যেটো হয় অধক্ষেপৰ কাৰণে তুমি এনেকৈ লিখিব পাৰা চিন দিব পাৰা আগতে বুজাইছো চাগে মই মানে ই তলিত জমা হৈ যাব ঠিক আছে এটো এটা দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণ হয় হয়নে নহয় এই বিক্ৰিয়াটো অধক্ষেপ হ'ল বেৰিয়াম সালফেট নেক্সট তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 টো কপা কাটিছে জানা তোমালোকৰ 2019 চনত HSLC 19 আৰু 22 ত কাটিছে কৰ পৰা কাটিছে চোৱা তোমালোকৰ বুকৰ পৰা মই দেখাই দি আছো বাহিৰৰ পৰা নাকাটে বুকৰ পৰাই কাটে বাট কৰ পৰা কাটিছে চোৱা এই কাৰ্যকলাপটো চেক কৰিছা দ্বিঅপসৰণ বিক্ৰিয়াত যেটো কাৰ্যকলাপ 1.10 দিয়া আছে এইখিনিৰ পৰা কাটিছে সো এটা পৰীক্ষানত 3 ml মান সোডিয়াম সালফেটৰ ডবল হোৱা হয়নে এনেকা টাইপৰে কাটিছে চোৱা যদি 3 ml মান সোডিয়াম সালফেটৰ দ্ৰৱ এটা 3 ml মান বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱৰ সৈতে মিহলোৱা হয় এই অলপ আগত আমি যে পঢ়িছো সোডিয়াম সালফেট বেৰিয়াম ক্লোৰাইডৰ লগত মিহলাই পেলাই কি হৈছিল সেইখিনি তো দ্ৰৱৰ সৈতে মিহলোৱা হয় তেন্তে এটা বগা অদ্ৰব্য পদাৰ্থ উৎপন্ন হয় অদ্ৰব্য পদাৰ্থটো তোমালোকে জানাই বেৰিয়াম সালফেট হয়নে নহয় এইমাত্ৰ কৈ গৈছো ইমান তোমালোকক সো ওপৰৰ বিক্ৰিয়াটো এটা ৰাসায়নিক সমীকৰণ লিখিব পাৰিবা সোডিয়াম সালফেট কেনেকৈ বনাবা মই কৈছো সোডিয়ামৰ কাৰণে +1 হয় সালফেটৰ কাৰণে -2 হয় গতিকে ইয়াৰ টু ইয়াৰ তাত গৈ আমি যৌগটো বনাই দিম হ'ব সোডিয়াম সালফেট বেৰিয়াম ক্লোৰাইড মিলি পেলাই কি হৈছে বেৰিয়াম সালফেট সোডিয়াম ক্লোৰাইড তো এটো হ'ব সমীকৰণটো তো ওপৰৰ বিক্ৰিয়াটোত উৎপন্ন হোৱা বগা অদ্ৰব্য পদাৰ্থটো কি তোমালোকে জানাই বেৰিয়াম সালফেট হয়নে নহয় এটো অদ্ৰব্য পদাৰ্থ হি তলত হি মানে একদম দ্ৰৱীভূত হৈ না যায় একদম ঘুলি না যায় পানীখিনিৰ লগত হি কি হ'ব তলত গৈ জমা হৈ যাব আৰু এটো এটা কি বিক্ৰিয়া উদাহৰণ হ'ব চোৱা দুটা আমাৰ বিক্ৰিয়ক বিলাক যিকিটা দেখিছে এইকিটা দুটা যৌগ নিচিনা আছে অকলশৰীয়াকৈ থকা নাই আৰু আয়নৰ বিনিময় ঘটিছে ইয়াৰ আয়নটো যেটো হয় হি এটো বেৰিয়ামে লৈ লৈছে আৰু সোডিয়ামৰ আয়নটো বেৰিয়ামে লৈছে আৰু বেৰিয়ামৰ যেটো আয়ন আছিল হেতু সোডিয়ামে লৈ গৈছে গতিকে এটো কি হ'ব দ্বিঅপসৰণ বিক্ৰিয়া উদাহৰণ হ'ব ইয়াৰ পিছত চোৱা আমাক তোমালোকৰ ইয়াতে দিয়া আছিল এটো মই কোৱেশ্চন বনাই দিছো বুকৰ পৰা এই কাৰ্যকলাপ যেটো 1.2 হয় এটো মই কোৱেশ্চন বনাইছো কেনেকৈ বনাইছো চোৱা lead nitrate lead মানে PB আছিলে nitrate মানে NO3 আছিলে lead nitrate আৰু পটাছিয়াম আয়োডাইডৰ দ্ৰৱ দুটা মিহলোৱা এতিয়া তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া মই lead nitrate আৰু পটাছিয়াম আয়োডাইডৰ দ্ৰৱ দুটা মিহলালো কি হৈছে উৎপন্ন হোৱা অধক্ষেপৰ ৰং কি যেটো উৎপন্ন হ'ব অধক্ষেপটো সেই অধক্ষেপটোৰ ৰং হ'ব উজ্জ্বল হালধীয়া বৰণৰ মনত ৰাখিবা অধক্ষেপটো কোনটো হ'ব জানা lead iodide এটো অধক্ষেপ হ'ব আৰু হেতুৰ বৰণ কি হ'ব উজ্জ্বল হালধীয়া বৰণৰ হ'ব অধক্ষেপ্ত যৌগটোৰ নাম দিয়া অধক্ষেপ্ত যৌগটোৰ নাম কি lead iodide ঠিক আছে এটো উজ্জ্বল হালধীয়া বৰ্ণৰ আৰু অধক্ষেপ্ত যৌগটোৰ নাম হ'ব lead iodide তাৰ পিছত চোৱা বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখা এটো PbNO3 2Ki PbI এটো এনেকৈ তলত দিছো মানে এটো অধক্ষেপ্ত যৌগ হয় আৰু এটো পটাছিয়াম নাইট্ৰেট তো এটো কি বিক্ৰিয়া উদাহৰণ হ'ব দ্বিঅপসৰণ বিক্ৰিয়া মই আগতে তোমালোকক কৈছো হয়নে এতিয়া চোৱা নেক্সট আমি পঢ়িম কোৱেশ্চন নম্বৰ 6 কি কৈছে চোৱা অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি সিম্পল তোমালোকে এতিয়া শিকিলা অপসৰণ কি হয় দ্বিঅপসৰণ কি হয় তো ইহঁতৰ মাজত পাৰ্থক্য সিম্পলি লিখিবা প্ৰথমতে লিখিবা চোৱা অপসৰণ বিক্ৰিয়া অমুকক বুলি কোৱা হয় আৰু অপসৰণ বিক্ৰিয়া উদাহৰণ এটো দ্বিঅপসৰণ বিক্ৰিয়া অমুকক কোৱা হয় তাৰ উদাহৰণ এটো বাস পাৰ্থক্য হৈ গ'ল চোৱা কেনেকৈ লিখাইছো
যিবোৰ বিক্ৰিয়াত অধিক সক্ৰিয় মৌলটোৱে কম সক্ৰিয় মৌলটোক তাৰ যৌগৰ পৰা অপসাৰিত কৰে তেনেবোৰ বিক্ৰিয়াক অপসৰণ বিক্ৰিয়া বোলা হয় অলৰেডি বুজাই দিছোঁ গতিকে মই আৰু নকওঁ উদাহৰণ দিছোঁ লেড আৰু কপাৰ ক্লৰাইড লেডটো কপাৰতকৈ বেছি সক্ৰিয় গতিকে লেডে কি কৰিব কপাৰক তাৰ যৌগৰ পৰা অপসাৰিত কৰি দিব আৰু নিজে ক্লৰিনৰ লগত প্ৰতিস্থাপিত হৈ যাব আনহাতে যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে এই দুটা বিক্ৰিয়ক পদাৰ্থ ইয়াৰ মাজত কি হ'ব ইয়াৰ আয়নটো ই লৈ যাব ইয়াৰ আয়নটো ই লৈ যাব আয়নৰ বিনিময় ঘটে আৰু ইয়াত অধক্ষেপ উৎপন্ন হয় সেইকাৰণে অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় হয়নে আয়নৰ বিনিময় ঘটে সেই বিক্ৰিয়াক কি বুলি ক'ম দ্বি অপসৰণ বিক্ৰিয়া ক্লিয়াৰ হ'ল তাৰ পিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 7 টো চোৱা কুৱেশ্যন নম্বৰ 7ত কি কৈছে কুৱেশ্যন 7ত কি কৈছে চোৱা সিলভাৰৰ পৰিশোধনত এটা তোমালোকৰ অনুশীলনী কুৱেশ্যন এইটো চোৱা অনুশীলনী যেটো 14 নম্বৰ কুৱেশ্যন হয় হেতু কুৱেশ্যন আনসাৰ হেতু যে সিলভাৰৰ পৰিশোধনত দেখিছা নহয় অনুশীলনী এড কৰিছো মই নেকি তো সিলভাৰৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট সিলভাৰক তোমালোকক Ag বুলি কোৱা হয় আৰু নাইট্ৰেটৰ কাৰণে NO3 লিখিছো সিলভাৰ পৰিশোধন মানে কি জানানে সিলভাৰ মই এক্সট্ৰা কৰি উলাব লাগে মানে সো সিলভাৰৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট ডবৰ পৰা সিলভাৰ আহৰণ কৰোতে কপাৰ ধাতুৰ দ্বাৰা এই যে কপাৰ ধাতুটো এই কপাৰ ধাতুৰ দ্বাৰা কি হয় অপসৰণ সংগঠিত কৰা হয় সো কিয় কৰা হয় সো সিলভাৰ লাগে আমাক কপাৰটো সিলভাৰতকৈ বেছি সক্ৰিয় তোমালোকে সক্ৰিয়তা যেটো তালিকা আছে হেতুত চাবা কপাৰটো সিলভাৰতকৈ বেছি সক্ৰিয় গতিকে কপাৰে কি কৰিব সিলভাৰক তাৰ যৌগৰ পৰা অপসাৰিত কৰি দিব আৰু নিজে নাইট্ৰেটৰ লগত কি হ'ব প্ৰতিস্থাপিত হৈ যাব হয়নে তো সিলভাৰক অপসাৰিত কৰিলে মানে সিলভাৰ কি হৈ গ'ল অকলশৰীয়াকৈ ওলাই গ'ল নাই আমি পাই গ'ল আমাৰ প্ৰডাক্টটো সো কপাৰৰ দ্বাৰা যেতিয়া অপসৰণ ঘটাম সো কপাৰ নাইট্ৰেটৰ লগত লগ লাগি যাব আৰু সিলভাৰটো এক্সট্ৰা কৰি দিব হ'ব তো বুজি পালা নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন নম্বৰ 8 তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰ বিক্ৰিয়া চিনাক্ত কৰা এটা তোমালোকৰ অনুশীলনী কুৱেশ্যন হয় তোমালোকৰ অনুশীলনীৰ কি নম্বৰ পৰিছে মই নাজানো বাৰু এটো অনুশীলনীৰো 8 নম্বৰ কুৱেশ্যন হয় চোৱা এইখিনি তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰ বিক্ৰিয়া চিনাক্ত কৰা হয়নে চোৱা কেনেকৈ লিখিম আমাৰ এ নম্বৰটো কি দিছে চোৱা এক সেকেন্ড এ নম্বৰটো আমাৰ কি দিছে চোৱা পটাছিয়াম ব্ৰমাইড পটাছিয়ামৰ কাৰণে কে হয় ব্ৰমাইড যেটো হয় হেতু ব্ৰমিনৰ আয়ন হয় ব্ৰমাইড Br ঠিক আছে পটাছিয়ামৰ কাৰণে কি হয় কে পজিটিভ হয় মই কৈছিলো কে ৰ ওপৰত কি থাকে পটাছিয়াম ব্ৰমাইড কেনেকৈ বনাবা চোৱা কে ৰ ওপৰত থাকে প্লাস আৰু Br যেটো হয় এটো ব্ৰমিনৰ ওপৰত থাকে এটা মাইনাস ইয়াক বনাব হলে ইয়াৰ টু পি ইয়াৰ ভৰিত দিম তো কেনেকৈ বনি যাব KBr বাস পটাছিয়াম ব্ৰমাইড বনাই দিলো হয়নে আৰু কি কৈছে চোৱা পটাছিয়াম ব্ৰমাইড যোগ বেৰিয়াম আয়োডাইড বেৰিয়ামৰ কাৰণে কি লিখিম চোৱা বেৰিয়াম Ba তাৰ ওপৰত +2 থাকে মই কৈছো আয়োডিনৰ ওপৰত -1 থাকে তোমালোকক কৈ গৈছো ইহতক মিলালে কেনেকৈ হ'ব চোৱা ইয়াৰ মাইনাস ইয়াত মানে ইয়াৰ টু পি ইয়াত যাব ইয়াৰ টু পি ইয়াত যাব সো বেৰিয়ামৰ টু পি 1 আছে ইয়াত 1 আহিব আয়োডিনৰ কাৰণে ইয়াত 2 যাবগৈ টু পি তো বেৰিয়াম আয়োডাইড তো কি পালো মই চোৱা পটাছিয়াম ব্ৰমাইড যোগ বেৰিয়াম আয়োডাইড কি হৈ যাব চোৱা কি বনিব পটাছিয়াম আয়োডাইড বনিব পটাছিয়াম আয়োডাইড কেনেকৈ লিখিবা চোৱা তুমি পটাছিয়ামৰ কাৰণে +1 আয়োডিনৰ কাৰণে -1 তো দুটা এক আহি যাব ইয়াৰ টু পি ইয়াত যাব তো তোমাৰ পটাছিয়াম আয়োডাইড বনি যাব পটাছিয়াম আয়োডাইড প্লাস আৰু কি বনিব চোৱা বেৰিয়াম ব্ৰমাইড বেৰিয়ামৰ কাৰণে কি হয় +2 হয় আৰু ব্ৰমিনৰ কাৰণে -1 হয় মাত্ৰ দেখালো তো ইয়াৰ টু পি ইয়াত আহি যাব তো বেৰিয়াম আৰু ব্ৰমাইড টুৰ তলত কি হ'ব 2 হ'ব হয়নে এটা ব্যালেন্স তোমালোকে কৰি লবা এইটো KBr Bai টো এটা কেনেকৈ যৌগকিটা লিখিছো গম পালা হ'ব ঠিক তেনেদৰে জিংক কাৰ্বনেট যেটো জিংক কাৰ্বনেট তোমালোকক মই দুটা অলৰেডি মই আয়নৰ নাম কৈ গৈছিলো SO4 এইটোক একলগে কোৱা হয় সালফেট কি বুলি কোৱা হয় ইয়াক একলগে সালফেট ঠিক আছে আৰু এই সালফেটৰ ওপৰত যেটো আয়ন হয় হেতু 2- থাকে হল আগত তোমালোকক মই নাইট্ৰেট কৈ গৈছো NO3 হল নাইট্ৰেট কি হয় নাইট্ৰেট তোমালোকে লিখি লব পাৰা সাইডত NO3 নাইট্ৰেট হয় আৰু ইয়াৰ ওপৰত -1 থাকে আৰু এটা পালো এটা CO3 এটো মানে কি হয় তোমাক কাৰ্বনেট
কাৰ্বনেট CO3 ওপৰতো 2- থাকে ঠিক আছে এতিয়া চোৱা এই যে আমাৰ জিংকৰ ওপৰত +2 থাকে কাৰ্বনেটৰ ওপৰত কি থাকে -2 থাকে তো ইয়াৰ টু পিয়াত দুই সেম আছে তো দুই কাটা গৈ জিংক কাৰ্বনেট সেম বনি যাব বনিলে জিংক কাৰ্বনেট ই কি কৰিব জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ বিয়োজিত হ'ব ইয়াৰ ওপৰৰ বিক্ৰিয়াটো আকৌ চোৱা বিক্ৰিয়াৰ প্ৰকাৰ সুধিছিলা হয়নে ওপৰটো চোৱাচোন বিক্ৰিয়াৰ প্ৰকাৰ তো কি প্ৰকাৰ হ'ব চোৱাচোন ইয়াৰ আয়নৰ মাজত বিনিময় ঘটিছে চোৱা সেইকাৰণে দ্বি অপসৰণ বিক্ৰিয়া হ'ব ইয়াতো চোৱা জিংক কাৰ্বনেটটো কি হ'ব মই ক'লো কেনেকৈ বনিব তাৰপিছত জিংক অক্সাইড কেনেকৈ বনিব চোৱা জিংকৰ ওপৰত থাকে +2 অক্সিজেনৰ ওপৰত থাকে তোমাৰ -2 তো তেনেকৈ জিংক অক্সাইড বনি যাব হ'ব জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ বনিলা কাৰ্বন ডাই অক্সাইড চোৱা কেনেকৈ বনিলা কাৰ্বন যেটো হয় কাৰ্বনৰ ওপৰত থাকে +4 ঠিক আছে অক্সিজেনৰ ওপৰত থাকে -2 এটা কি কেনেকৈ বনিব এই +4টো এফালে যাবগৈ -2টো এফালে আহিব তো কাৰ্বনৰ ওপৰত কি আহিলে 2 আৰু অক্সিজেনৰ ওপৰত 4 আহিলে এই 2 কাটা যাব তো কাৰ্বন ডাই অক্সাইড বনিলে বুজিলা কাৰ্বন ডাই অক্সাইড কেনেকৈ বনিলে আৰু এটো কি প্ৰকাৰ বিক্ৰিয়া চোৱা এটা বস্তু ভাঙি লৈ দুটালৈ পৰিৱৰ্তন হৈছে গতিকে এটো বিযোজন বিক্ৰিয়াৰ উদাহৰণ হ'ব ঠিক তেনেদৰে হাইড্ৰজেন যোগ ক্লোৰিন হাইড্ৰজেন H2 ক্লোৰিন দুটা এই দুটা লগ লাগি হাইড্ৰজেন ক্লোৰাইড উৎপন্ন কৰিছে আৰু যিহেতু দুটা বস্তু লগ লাগি এটা পদাৰ্থ উৎপন্ন কৰিছে গতিকে এটো উদাহৰণ হ'ব সংযোজন বিক্ৰিয়া তেনেকৈ মেগনেছিয়াম আৰু হাইড্ৰক্লোৰিক এসিড মেগনেছিয়াম Mg হাইড্ৰক্লোৰিক এসিড HCl ইয়াত ছয়টা মৌল অকলশৰীয়াকৈ আছে আৰু এটা যৌগ বনাইলে আছে তাৰ পিছত বিক্ৰিয়া হোৱাৰ পিছত কি হৈছে যেটো অকলশৰীয়াকৈ আছিল সি যেটো যৌগ বনাইছিল তাক অপসাৰিত কৰি দি তাৰ যৌগৰ লগত যোগ হৈ গৈছে চোৱা গতিকে এটো এটা অপসৰণ বিক্ৰিয়াৰ উদাহৰণ হ'ব বুজি পালা আই হোপ তোমালোকে ডি অপসৰণ আৰু অপসৰণ বিক্ৰিয়া একদম ক্লিয়াৰলি বুজি পালা যদি কিবা বুজি পোৱা নাই মোক কমেন্ট সেকশনত জনাই দিবা আৰু ভিডিওটো কেনেকুৱা লাগিল হেতু মোক জনাই দিবা যদি নোটছখিনি লাগে তোমালোকে মোক কমেন্ট সেকশনত হেতু জনাই দিবা মই তোমালোকক টেলিগ্ৰাম চেনেলৰ লিংক দি দিম আৰু মোৰ নোটছখিনি তাতে প্ৰভাইড কৰি দিম আজিলৈ বাই তেতিয়ালৈকে তোমালোকে ভালকে পঢ়ি থাকা মেট্ৰিক একদম 2027 চনত তোমালোকে পঢ়ি আহিবা অল দা বেষ্ট